हेलो फ्रेंड्स वेलकम टू एच लार्निंग आपलोक स्वागतम जानाइছো प्रिय बंधुসকল আজি আমি আসাম টেট 2019 এর বাবে আসামিসৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউ আলোচনা কৰিম আজি আমি 30 টা মান এমসিকিউ আলোচনা কৰিম তেন্তে পলম নকৰাকৈ আজিৰ ভিডিওটো আৰম্ভ কৰিছো আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল বুদ্ধদেৱে ধৰ্ম প্ৰচাৰ কৰা কোনটো ভাষাক বৈদ্যসকলে সকলো ধৰ্মৰ মূল বুলি জ্ঞান কৰে কোনটো কৰে ইয়াৰে এ নম্বৰটো শুদ্ধ হিব্ৰু ভাষাটো শুদ্ধ নেক্সট নাম্বাৰ প্ৰথম অসমীয়া ছপাপুথি ছপোৱা হৈছিল ক'ত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো বংগদেশৰ শ্ৰীৰামপুৰত কোৱেশ্চন নম্বৰ 123 মানুহবোৰে নিজৰ উপভাষাটোক হে বুলি নাভাবে আৰু তাৰ সম্প্ৰসাৰণৰ ভাৱে সচেতন হয় তাক কি বোলে এইটো কোৱেশ্চনৰ মই এনসাৰ পোৱা নাই যদি আপোনালোকে এনসাৰটো পাইছে তেন্তে মোক কমেন্ট বক্সত প্লিজ অনুগ্ৰহ কৰি জনাব কমেন্ট বক্সত জনাব নেক্সট নম্বৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গীতসমূহ কেইটা ভাগত ভাগ কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে নেক্সট 125 মাধৱদেৱৰ ভটিমাসমূহৰ এটি বিশিষ্ট লক্ষণ হৈছে 125 ৰ আনসাৰ হ'ব বি নম্বৰটো স্তুতি বা প্ৰশস্তিমূলক নেক্সট নম্বৰ 126 লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ও মোৰ আপোনাৰ দেশ কবিতাটিৰ কোনখন কাকতত প্ৰকাশ পাইছিল বাহী কাকতত প্ৰকাশ পাইছিল নেক্সট নম্বৰ 127 পদ্মনাথ গোহাঁই বৰুৱাই তেওঁৰ ব্যক্তিগত দাম্পত্য জীৱনৰ আধাৰত লিখা কাব্য হ'ল কোনটো হয় ইয়াৰে 127 ৰ শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ সি লীলা কাব্য নেক্সট কোৱেশ্চন নম্বৰ 128 কবি তলৰ কোনটো চন্দ্ৰকুমাৰ আগৰৱালা ৰচনা নহয় তলৰ কোনটো নহয় অপচন নম্বৰ ডি বেলিমাৰটো চন্দ্ৰকুমাৰ আগৰৱালা নহয় বাকি প্ৰতিমা তেজীমলা বিনবৰাগী চন্দ্ৰকুমাৰ আগৰৱালা হয় কোৱেশ্চন নম্বৰ 129 কবি হেমবৰুৱা আছিল আধুনিক যুগৰ প্ৰখ্যাত কবি নেক্সট 130 ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখন হ'ল কোনটো হয় 130 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ জীৱন বৃত্ত নেক্সট নম্বৰ 131 সোণবৰণীয়া আই ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ কি হয় এইটো অপচন নম্বৰ 131 সি নম্বৰটো গীতৰ পুথি হয় সোণবৰণীয়া আই ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ পুথি নেক্সট নম্বৰ 132 সাধাৰণতে স্বৰধ্বনিবোৰ হৈছে স্বৰধ্বনিবোৰ কেনেকুৱা ধ্বনি বিশিষ্ট ধ্বনি নেক্সট নম্বৰ 133 উচ্চাৰণৰ ধৰণৰ পিনৰ পৰা ব্যঞ্জন ধ্বনিবোৰক কেইটা ভাগত ভগোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 21টা 134 অক্ষহীনী শব্দটোত মূৰ্ধন্য হৈছে কাৰণ 134 শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো অক্ষ শব্দৰ পিছত থকা উহীনী শব্দৰ ভাৱে 135 তলৰ কোনটোত স্বাভাৱিকতে মূৰ্ধন্য খ হয় কোনটোত হয় কোৱেশ্চন নম্বৰ 135 ৰ শুদ্ধ উত্তৰটো হ'ল আনসাৰ এ পুষ্প কোৱেশ্চন নম্বৰ 136 তলৰ কোনটো সন্ধি শুদ্ধ লিখা তলৰ কোনটো শুদ্ধ হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ ডি জল
প্লাস উকা জলৌকা, জল প্লাস উকা কি হয় জলৌকা। তলৰ কোনটো নিপাতনে সিদ্ধ সন্ধি, কোনটো হ'ব 137 শুদ্ধ উত্তৰটো হ'ল এ নম্বৰ পৰিযোগ কাৰ কি হ'ব পৰিষ্কাৰ। 138 আধা নাৰ্জী জতুৱা ঠাঁচটোৰ অৰ্থ হ'ল কি হ'ব চি নম্বৰটো আধা হানি হোৱা। নেক্সট নম্বৰ 139 হ'ব তলৰ কোনটো তৃতীয় পুৰুষ নহয়, তলৰ কোনটো তৃতীয় পুৰুষ নহয়, ইয়াৰে ডি নম্বৰটো শুদ্ধ তেওঁটো কি নহয় তৃতীয় পুৰুষ নহয়। নেক্সট 140 কালবাচক আৰু স্থানবাচক শব্দৰ সীমা বুজালে ব্যৱহাৰ হয়, কি ব্যৱহাৰ হয়, ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো সিহঁত বুজোৱা হয়। পঞ্চমী বিভক্তি কালবাচক আৰু স্থানবাচক শব্দৰ সীমা বুজালে কি বুজোৱা হয়, পঞ্চমী বিভক্ত ব্যৱহাৰ হয়। নেক্সট স্বাভাৱিকতে স্ত্ৰীলিংগ বুলি ধৰা শব্দটো হ'ল কোনটো হয় 141 ডি হ'ব ফুলতি। নেক্সট বচন মানে হ'ল, বচন মানে কি হয়, বচন মানে হ'ল কথা বাক্য আদেশ ওপৰৰ আটাইকেইটা, মানে ডি নম্বৰটো শুদ্ধ আটাইকেইটা হয়। তলৰ কোনটো কৃত প্ৰত্যয় বুজোৱা শব্দ নহয়, কোনটো নহয়, কুৱেশ্যন নম্বৰ 144 গোবৰ লদা গছৰ গুৰিত দিয়া গছে সাৰ পাব আস্তনা শব্দটোত ব্যৱহাৰ হোৱা নিৰ্দিষ্ট বাচক শব্দটোৰ ব্যৱহাৰ হৈছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নম্বৰটো কোনো বসত্তৰ থূপ হৈ থকা অংশ বুজাবলৈ। কুৱেশ্যন নম্বৰ 145 উচ্চাৰণ অনুসৰি জিভাৰ কেইটা স্তৰ নিৰ্ণয় কৰা হয়, কেইটা স্তৰ নিৰ্ণয় কৰা হয়, ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো 3টা। উচ্চাৰণ অনুসৰি জিভাৰ কেইটা স্তৰ নিৰ্ণয় কৰা হয় 3টা। নেক্সট নম্বৰ 146 আপুনি এজন বিজ্ঞান শিক্ষক, বিজ্ঞানৰ পৰীক্ষাগাৰত প্ৰথমতে আপুনি কোনটো পাঠ পঢ়াব, ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো ইয়াৰে এ নম্বৰটো শুদ্ধ হ'ব বিখ্যাত বিজ্ঞানী আৰু উদ্ভাৱনৰ বিষয়ে বৰ্ণনা কৰিব। প্ৰথমতে কি কৰিব বিখ্যাত বিজ্ঞান আৰু উদ্ভাৱনৰ বিষয়ে বৰ্ণনা কৰিব, তাৰ পিছতহে আধুনিক যুগৰ বিজ্ঞানৰ বিষয়ে এইবোৰত ক'ব পাৰিব। নেক্সট 147 তলৰ কোনটো শুদ্ধ হয়, তলৰ কোনটো শুদ্ধ হয় 147 অপশ্যন নম্বৰ হ'ব ডি নম্বৰ 28 পাঠদানৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে আমনি নকৰে দৃশ্য শ্ৰব্য সঁজুলিৰ সহায়ত শিক্ষাদান কৰিলে, দৃশ্য শ্ৰব্য মানে যিটো অডিঅ' ভিজুৱেল এইডছ সেইটোৰ সহায়ত শিক্ষাদান কৰিলে কি হয়, পাঠদানৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে আমনি নকৰে, ছাত্ৰ ছাত্ৰীৰ মনত এটা স্থায়ী ৰূপ লয়, শিক্ষকজন ভাগৰুৱা নহয়, ইয়াৰে 28 শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 148 স্কুল দীঘলীয়া সময়ৰ বন্ধ আছে, স্কুল খোলাৰ পাছত আপুনি ছাত্ৰ ছাত্ৰীক কেনেকৈ পঢ়ুৱাব, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপুনি গৃহকৰ্ম পৰীক্ষা কৰিব, আপুনি যিটো বন্ধৰ সময়ত আপুনি যিটো গৃহকৰ্ম দিছিলে সেইটো আপুনি কি কৰিব পৰীক্ষা কৰিব। নেক্সট 149 ছাত্ৰ ছাত্ৰীক ঘৰত কাম কৰিবলৈ দিয়া হয়, কাৰণ ছাত্ৰ ছাত্ৰীক কিয় ঘৰত কাম কৰিবলৈ দিয়া হয়, ইয়াৰে অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ ছাত্ৰ ছাত্ৰীয়ে পাঠ কিমান ভালদৰে বুজি পাইছে সেই কথা জানিবলৈ ছাত্ৰ ছাত্ৰীক কি কৰা হয়
ঘৰত কাম দিয়া হয় বা যিটো আমি হোমৱৰ্ক বুলি কওঁ। নেক্সট 150 আজিৰ বাবে লাষ্ট। কথন অক্ষমতা যেনে বাক স্খলন, বাক অক্ষমতা আৰু নাকৰ উচ্চাৰণ আদি হয় কি হয় সমস্যাজনিত আচৰণ। চি নম্বৰটো শুদ্ধ, সমস্যাজনিত আচৰণ। এয়াই আছিল আজিৰ 30টা MCQ। মই আশা কৰিছোঁ এইটো ভিডিঅ' আপোনালোকৰ কাৰণে আছাম টেট 2019ত হেল্পফুল হ'ব। যদিহে আজিৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ যদি কোনোবা কোৱেশ্যনত যদি এনচাৰটো ডাউট থাকে মোক কমেণ্ট বক্সত অনুগ্ৰহ কৰি জনাব। থেংক ইউ।